নমস্কাৰ, আসসালামু আলাইকুম। আপোনালোকলৈ মই স্পেচিয়েল ৰিভিজন 2026 সংক্ৰান্তত বহুকেইটা ভিডিঅ' আগবঢ়াইছোঁ আৰু কিছুমান ভিডিঅ'ত মই আপোনালোকক জনাইছিলোঁ যে আপোনালোকে আপোনালোকৰ এপিক নাম্বাৰ দি কেনেকৈ আপোনালোকৰ ডিটেইলছ অনলাইনত চেক কৰিব পাৰি। আৰু বহু মানুহে মোক জনাইছে যে তেখেতসকলৰ যি এপিক নাম্বাৰ দি চাৰ্চ কৰাৰ পিছত ন' ৰেকৰ্ড ফাউণ্ড বুলি দেখায়। তাৰ মানে আপোনালোকে হয়তো অনুমান কৰিব পাৰিছে যে আপোনালোকৰ নাম হয়তো ফাইনেল ভোটাৰ লিষ্টৰ পৰা, অৰ্থাৎ ফেব্ৰুৱাৰীৰ 10 তাৰিখে যি ফাইনেল ভোটাৰ লিষ্টখন পাব্লিছ হ'ব তাৰ পৰা হয়তো কৰ্তন হ'ব। এতিয়া কথা হৈছে, নাম কৰ্তন হোৱাৰ পিছত আমি কি কৰিব লাগে? মই আগতে আপোনালোকক জনাইছোঁ যে আপোনালোকে আপিল কৰিব লাগিব। গতিকে এই আপিলৰ ড্ৰাফ্ট বা আপিলখন কেনেকৈ ফাইল কৰিব, ইয়াৰ প্ৰপাৰ ৱে কি, কেনেকৈ লিখিব লাগিব, কি ডিটেইলছ তাতে সোমাব লাগিব, কি ডকুমেণ্টছ তাতে এনেক্স কৰিব লাগিব, তাৰ সবিশেষ আপোনালোকৰ চিনাকি অভিজ্ঞ অধিবক্তাৰ যোগেদি আপোনালোকে এইখিনি কৰাই লওক। অৰ্থাৎ এই ড্ৰাফ্টখন ধুনীয়াকৈ লিখিব যাতে পিছৰ পৰ্যায়ত আপোনালোকৰ নাম কৰ্তন কৰিব হ'লে তেখেতসকলে 10 বাৰ ভাবিব লগা হয়। গতিকে আপোনালোকৰ যদি ভিডিঅ'সমূহ ভাল লাগিছে তেতিয়াহ'লে মোৰ ফেচবুক পেজটো ফ'ল' কৰিব আৰু এই ভিডিঅ'টো যিমান পাৰে ইমান শ্বেয়াৰ কৰক যাতে সকলোৱে সজাগ আৰু সচেতন হৈ থাকিব পাৰে। আৰু এটা কথা আপোনালোকক মই জনাই থওঁ যে 10 তাৰিখে ফাইনেল ভোটাৰ লিষ্টখন পাব্লিছ হোৱাৰ লগে লগে মই কিছুমান ইম্পৰ্টেণ্ট ভিডিঅ' আপোনালোকলৈ আগবঢ়াম। গতিকে আপোনালোকে মোৰ লগত সংযোগ হৈ থাকিব। আদাৰৱাইজ যদি ভিডিঅ'সমূহ আপোনালোকৰ মিছ হয় তেতিয়া আকৌ বিচাৰি পাবলৈ অসুবিধা হ'ব। গতিকে আজিলৈ ইমানেই, ধন্যবাদ।